वेलकम बैक टू माय चैनल कैंडी ब्लॉग बाय हे दोस्तों আজি আমাৰ মানে ঘৰৰে বিয়া ডেটে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি যাবলৈ ওলাইছোঁ এতিয়া খাদেৰিক তেন্তে বলক এতিয়া আমি খাদেৰিক যাওঁ দোস্ত মই আজি প্ৰথমবাৰৰ বাবে দৰাৰ লগত যাম তেন্তে বলক দোস্ত বলক আৰু হে দোস্ত এতিয়া আমি দৰাৰ ঘৰ আহি পালোঁ আৰু এতিয়া দৰাৰ মূৰত দোস্ত তেল দি আছে চবৰে এয়া দৰা আৰু দোস্ত ময়ো দিছোঁ একদম মজা এইটো দোস্ত মই আৰু এতিয়া দিম তেল দোস্ত একদম মজা আৰু হে দোস্ত এতিয়া দৰাই কিবা নিয়ম কৰি আছে দোস্ত এতিয়া সূতা দোস্ত গাঁঠি আছে আৰু এচবৰে এয়া এতিয়া মানুহবিলাকে দোস্ত বহি আছে আমিও আহি পালোঁ একদম মজা এতিয়া আমি পানী তুলি আহি গ'লোঁ এয়া দোস্ত পানীখিনি ঢাকি থৈ দিছে একদম মজা আৰু সেই দোস্ত এচবৰে এয়া দৰা আছে আৰু এতিয়া দৰাক দোস্ত গা ধুৱাব দিব আৰু পুৰা দাঙি আছে পুৰা দোস্ত তেন্তে বলক এতিয়া দৰাক গা ধুৱাব দিব পাছে পাছে দোস্ত গৈ আছোঁ তেন্তে বলক দৰা আছে দোস্ত এতিয়া গা ধুৱাব আৰু সেই দোস্ত চবৰে এয়া দৰাই দোস্ত গা ধুই আছে আৰু মাকে দোস্ত এয়া মাহ হালধি দি আছে দোস্ত চবৰে আৰু এতিয়া দোস্ত দৰা গা ধুৱাই দিব একদম মজা নাম গাই আছে আৰু সেই দোস্ত এতিয়া আৰু এতিয়া দোস্ত দৰা যাবলৈ ওলাইছে তেন্তে বলক এয়া দৰা আছে দোস্ত দৰা মা দোস্ত সেই দোস্ত চবৰে দাদাহঁত আছে তেন্তে বলক এতিয়া আমি দৰাৰ লগত যাম দোস্ত বিয়াত গোট দিছে দোস্ত বলক আৰু সেই দোস্ত চবৰে দৰা আছে বলক এতিয়া আমি দৰাৰ লগত যাম আৰু সেই দোস্ত চবৰে এতিয়া আমাৰ বোমা মাৰি আছে দৰা ফালৰ পৰা আৰু সেই দোস্ত আমি দোস্ত দৰাৰ ফালৰে ইয়াত দৰা আছে দোস্ত আৰু এতিয়া আমি গৈ আছোঁ বলক বোমা মাৰিছে পাছফালে সেই দোস্ত আমি কইনা ঘৰ আহি পালোঁ আৰু ছোৱালীবিলাকে পুৰা চাউল মাৰিছে দোস্ত মোৰ পুৰা চকু টকু চুলি তুলিত পুৰা সোমাই গৈছে মানুহ দোস্ত ফিট লাগিছে দৰা চাব দৰা আৰু সেই দোস্ত চবৰে কইনা আছে দোস্ত একদম মজা আৰু সেই দোস্ত কইনা আছে থেংক ইউ আৰু আজি দোস্ত বিয়া তেন্তে বলক এতিয়া আমি যাওঁ বাহিৰত আৰু সেই দোস্ত এয়া চবৰে এতিয়া আমি কইনাৰ ঘৰ আহি পালোঁ আৰু এতিয়া আমি ডাইৰেক্ট আহি সকলোৱে দোস্ত বহি গৈছে দোস্ত ভাত খাবলৈ বিকজ পুৱাৰ পৰাতো লগনে আছোঁ আৰু এতিয়া খাবলৈ ওলাইছোঁ ভাত দি আছে দোস্ত ভাত দালি আহি গ'ল দালি দালি মজা হা ভাল ভাল দিন নালাগে টেঙা দিয়ক এতিয়া মই খাবলৈ ওলাইছোঁ ভাত মজা দাদা কেনেকুৱা হৈছে চবৰে এতিয়া ভাত খাইও আহিলোঁ আৰু এতিয়া হোমপুৰাও দোস্ত আৰম্ভ কৰি দিলে দোস্ত এয়া দৰা আছে বামুণ আছে আৰু এয়া দৰা কইনাৰ দোস্ত দেউতাক আৰু এয়া এই হোমপুৰা আৰম্ভ হৈ গ'ল একদম মজা ইয়াৰ দোস্ত কইনা আছে একদম মজা দোস্ত চবৰে কইনা দোস্ত আনি যে
একদম মজা আৰু দোস্ত কইনা আছে ইয়াতে দোস্ত কইনা কইনা আছে কইনা 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 মজা মজা দোস্ত কইনা আহি গ'ল ফাইনেলি এতিয়া কইনাই দোস্ত দৰাক কিবা দোস্ত আখৈ দিয়া বুলি কয় এয়া দোস্ত আখৈ আছে আৰু সেই দোস্ত চবৰে এয়া বিয়া হৈছে গাঁও হৈছে আৰু এয়া চবৰে এয়া দোস্ত বাহঁত আছে একদম মজা আৰু আহিলো বাহঁতৰ খবৰ কেনেকুৱা একদম মজা দোস্ত ৱাও বিয়া হৈ আছে দোস্ত আৰু সেই দোস্তে চবৰে কি কইনাৰ মাকে দোস্ত কিবা কৰি আছে এইটো কইনাৰ মাকে আৰু কৰি আছে দোস্ত নিয়ম আছিল আৰু ইয়াতে নামখিনি ভুলকে লেখা আছিল আৰু শুদ্ধ কৰিছে দোস্ত মজা নিয়ম কৰি আঙুঠি দোস্ত পুতি দিলে দোস্ত বিয়াও খতম দোস্ত একদম মজা এতিয়া যাব লাগিব আৰু সেই দোস্ত এতিয়া কইনাই যাব ওলালে আৰু এতিয়া কইনাই অলপ চলপ কান্দিছেও দিয়কচোন মোৰো বেয়া লাগিছে যিহেতু কইনাই ঘৰখন এৰি যাব আৰু আৰু সেই দোস্ত এতিয়া আমি যাবলৈ ওলাইছো মানে কইনাক বিদায় দিবলৈ ওলাইছে দোস্ত আৰু এতিয়া আমি কইনাক লৈ আহিছো দোস্ত বলক দোস্ত বলক ফাইনেলি দৰাৰ ঘৰ আহি পালো আৰু এতিয়া কিবা কিবি নিয়ম হ'ব তাৰে পাছত বিয়া খতম হৈ গ'ল মজা আৰু সেই দোস্ত কালি বিয়া গৈ একদম ভাল লাগিল দোস্ত আৰু এতিয়া আমি ঘৰ আহি পালো আৰু কালিয়ে আহি পাইছিলো আৰু আজি ভিডিঅ'টো সামৰণি মাৰিছো আৰু আজি যদি বিয়াৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই দোস্ত বাই বাই